অনন্ত আম্বানীৰ প্ৰাক বিবাহ অৰ্থাৎ প্ৰি ৱেডিঙত অনন্ত আম্বানীৰ মাতৃ তথা মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে পৰিধান কৰিলে 500 কোটি টকীয়া এডাল নেকলেছ। অনন্ত আম্বানীৰ প্ৰাক বিবাহত অনন্ত আম্বানীয়ে পৰিধান কৰিলে 18 কোটি টকীয়া এটা ঘড়ী। অনন্ত আম্বানীৰ বিবাহত আহিল মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছৰ দৰে ডাঙৰ ডাঙৰ উদ্যোগপতি। অনন্ত আম্বানীৰ বিবাহত বলিউডৰ তাৰকাসমূহে এখন বিশেষ বাছেৰে তেওঁৰ প্ৰাক বিবাহলৈ আহিল। অনন্ত আম্বানীৰ প্ৰাক বিবাহত বলিউডৰ তিনিটা মহাতাৰকা শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে একেলগে তেওঁলোকে নৃত্য কৰিলে। এইকেইটা হৈছে আজি কিছুদিনৰ আগৰ পৰা বৰ্তমান সময়লৈ চলি থকা ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ কিছুমান শিৰোনাম অথবা কিছুমান চৰ্চিত বিষয়। এতিয়া মই কেইটামান অইন বিষয় কম, যিকেইটা বিষয় ভাৰতবৰ্ষৰ হওক অথবা অসমৰে হওক কোনো সংবাদ মাধ্যমে চৰ্চা কৰা নাই বা প্ৰচাৰ কৰা নাই। যোৱা দুদিন আগত অসমৰ এগৰাকী অতি প্ৰভাৱশালী মন্ত্ৰীৰ কণ্ঠৰ খুন্দাত এগৰাকী যুৱক নিহত হোৱা বুলি এটি খবৰ ফেচবুকত ওলাই আছে। কিন্তু এতিয়ালৈ এই খবৰটোৰ বিষয়ে এটা অনুষ্ঠান অথবা এটা খবৰো আমি অসমৰ কোনো এটা ছেটেলাইট সংবাদ মাধ্যমে হওক অথবা পৰ্টেল সংবাদ মাধ্যমে হওক ক'তো আমি দেখিবলৈ পোৱা নাই। তাৰোপৰি নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য অনুসৰি যোৱাটো বৰ্ষত ভাৰতবৰ্ষত 11,290 গৰাকী কৃষকে আত্মহত্যা কৰিছিল। মই সংখ্যাটো আকৌ এবাৰ কৈছোঁ, 11,290 গৰাকী কৃষকে আত্মহত্যা কৰিছিল। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ অইন এটা তথ্য মতে ভাৰতবৰ্ষত প্ৰতিটো ঘণ্টাত এগৰাকী কৃষক অথবা কৃষিৰ সৈতে জড়িত শ্ৰমিকে আত্মহত্যা কৰে। অৰ্থাৎ এদিনত 24জন কৃষকে প্ৰতিদিনেই ভাৰতবৰ্ষত আত্মহত্যা কৰে। তাৰোপৰি যোৱাটো বৰ্ষত মণিপুৰত যিটো ঘটনা সংঘটিত হ'ল, যে মণিপুৰৰ যি গোষ্ঠী সংঘৰ্ষ, সেই গোষ্ঠী সংঘৰ্ষত চৰকাৰী তথ্য অনুসৰি 175জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। মই এই যিকেইটা কথা ক'লোঁ বা যিকেইটা খবৰৰ শিৰোনাম ক'লোঁ, এই খবৰকেইটাৰ শিৰোনাম সম্পৰ্কে ভাৰত হওক অথবা অসমেই হওক বা অসমৰতো দুই এটা সংবাদ মাধ্যমে মণিপুৰৰ ক্ষেত্ৰত কিছু চৰ্চা কৰা আমি দেখিবলৈ পাইছিলোঁৱেই। কিন্তু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে এই বিষয়সমূহত কোনোদিন চৰ্চা কৰা কিন্তু আমি দেখিবলৈ নাপালোঁ। তাৰ পৰিৱৰ্তে কোনটো ধৰ্মতকৈ শ্ৰেষ্ঠ, কোনো এটা ধৰ্মই কোনো এটা ধৰ্মক অগ্ৰাসন কৰি পেলাব পাৰে নেকি, এনেকুৱা ধৰণৰ চৰ্চা কিন্তু আমি ভাৰতবৰ্ষৰ সামগ্ৰিক সংবাদ মাধ্যমৰ ক্ষেত্ৰত আজিকালি সৰহকৈ দেখিবলৈ পাওঁ। কিন্তু তাৰ আঁৰত এই যিবিলাক সঁচা ঘটনা, প্ৰকৃত ভাৰতৰ যিখন ছবি, সেই ছবিখন কিন্তু বৰ্তমানৰ সংবাদ মাধ্যমে প্ৰচাৰ নকৰে। তেওঁলোকে ধৰ্মীয় বিষয়সমূহ, তেওঁলোকে বলিউডৰ বিষয়সমূহ, আম্বানী আদানীৰ দৰে উদ্যোগপতিৰ জীৱনশৈলীৰ বিষয়সমূহ দেখুওৱাৰ কামত এনেধৰণৰ খবৰসমূহ, এনেধৰণৰ বিষয়সমূহত চৰ্চা কৰাৰ আহৰিয়ে নাপায়। গতিকে এয়াই হৈছে বৰ্তমান ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত ছবি, য'ত ভাৰতবৰ্ষৰ এগৰাকী উদ্যোগপতিৰ বিবাহটো হৈ পৰে প্ৰধান বিষয়বস্তু, চৰ্চাৰ প্ৰধান বিষয়বস্তু। আগত লোকসভা নিৰ্বাচন থকা স্বত্তেও যিখন দেশৰ সংবাদ মাধ্যমত নিবনুৱা সমস্যাৰ বিষয়ে আমি এটাও চৰ্চা দেখিবলৈ নাপাওঁ, আমি কৃষকৰ আত্মহত্যাৰ বিষয়ে আমি এটাও চৰ্চা দেখিবলৈ নাপাওঁ, আমি ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতিৰ বিষয়ে এটাও চৰ্চা দেখিবলৈ নাপাওঁ, আমি ভাৰতবৰ্ষত বিনিয়োগ বৃদ্ধিৰ বিষয়ে এটাও চৰ্চা দেখিবলৈ নাপাওঁ। গতিকে আপোনালোকে বিবেচনা কৰক যে ভাৰতবৰ্ষৰ সংবাদ মাধ্যম এতিয়া কোনটো স্তৰত আছে বা ভৱিষ্যতে কোনটো দিশলৈ গতি কৰিব। যদি এই ভিডিঅ'টো চাই ভাল লাগিল, কিবা অলপ হ'লেও নতুন কথা বুজিবলৈ, কিবা এটা হ'লেও নতুন বিষয় অনুধাৱন কৰিব পাৰিলোঁ বুলি ভাবিলে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিব, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
আৰু যদিহে আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই পেজখন ফ'ল' কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।